আৰু এই ফাইনেলি চাওক জুবিন দা আহি আছে 23 এপ্ৰিল চাই লওক 15, 21, 22 আৰু 23 এপ্ৰিল 23 এপ্ৰিল জুবিন দা আছে চাই লওক জুবিন গাৰ্গ তো আহিছোঁ 23 এপ্ৰিল আপোনালোকক দেখাবলৈ বলক হাই মাই নেম ইজ ধনজয় ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপ চবলৈছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভাবিছোঁ বৰকাৰ এখন ষ্টেডিয়াম বনাইছে মানে ষ্টেডিয়ামখন কমপ্লিট হৈছে এতিয়া তো মই ভাবিছোঁ বৰকাৰ ষ্টেডিয়ামখন দেখাওঁ বুলি তো বলক আমি বৰকালৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি ফাইনেলি আহি পালোঁ মই বোৰকা আৰু বোৰকাৰে এখন ষ্টেডিয়াম দেখিছে আপোনালোকে কমপ্লিট কাম হোৱা নাই আৰু চাব ওপৰৰ পৰা অলপ দেখাই দিওঁ আৰু গোটেই ফিল্ডখন চাওক তো আৰু ইয়াত এপ্ৰিলৰ 23 তাৰিখে ইয়াত ফাংচনো হ'ব জুবিন গাৰ্গ আছে তো ফাংচনৰ দিনত আপোনালোক দেখামেই এতিয়া বলক ষ্টেডিয়ামখন অলপ চাওঁ বলক ওপৰফালে কমপ্লিট হোৱাই নাই ৰং চং কাম বাকী আছে আৰু বহুখিনি কাম আছে আৰু এইখন প্ৰজেক্টটো হয়তো কিমান লাখ টকা গৈছে টোটেল এমাউণ্ট 11 লাখ হয়তো গৈছে 11,22,319 টকামান গৈছে এতিয়া আৰু চাগে আছে কিবা কিবি মই ইমান গম নাপাওঁ তো এইপিনে এইখন আগত বৰকা চাইড হাইস্কুলো আছিল আৰু আজি হাইস্কুলত দণ্ড পৰীক্ষা শেষো হ'ল চাওক ফিল্ডখন কিন্তু মই ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যিসকল নতুন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই